Hello guys, welcome to my YouTube channel P&A Real Creation. আপোনালোকক মোৰ YouTube channel P&A Real Creation লৈ স্বাগতম জনাইছো। আপোনালোকে দেখিছে নাইবা শুনিছে হয়তো মাজুলী চামগুৰি সত্ৰৰ বিষয়ে। আপোনালোকে কেতিয়াও নজনা বা নুশুনা কথা এই ভিডিঅ'টিৰ জৰিয়তে জানিব পাৰিব। আহকচোন ভিডিঅ'টি আৰম্ভ কৰোঁ। 1663 চনৰ ফাগুন মাহৰ শুক্লা চতুৰ্দশী তিথিত আহোম স্বৰ্গদেউ চক্ৰধৰ সিংহৰ পৃষ্ঠপোষকতাত এই সত্ৰখন স্থাপন কৰা হৈছিল। এজোপা চাম গছৰ তলত এই সত্ৰখন স্থাপন কৰাৰ বাবে এই সত্ৰখনৰ নাম হয় চামগুৰি সত্ৰ। চামগুৰি সত্ৰ মুখা শিল্পৰ বাবে পৃথিৱী বিখ্যাত। দেশ বিদেশৰ পৰ্যটকে এই শিল্প দৰ্শনৰ বাবে মাজুলীলৈ আহে। এই মুখাসমূহ বাঁহ, খেৰ, কুমাৰ মাটি, গোবৰ আদি ব্যৱহাৰ কৰি সজোৱা হয়। প্ৰথমে বাঁহৰ মিহি তমালেৰে জকাটো সাজি তাত খেৰ মেৰিয়াই জকাটো থিয় কৰি লোৱা হয়। ইয়াৰ পিছত কুমাৰ মাটি, গোবৰ আদি ব্যৱহাৰ কৰি মুখাটো এটা নতুন ৰূপ দিয়া হয়। চামগুৰি সত্ৰ অসমৰ মুখা সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ। ইয়াত দেশ বিদেশৰ পৰ্যটকৰ সমাগম ঘটে। দেশ বিদেশৰ যাদুঘৰত ইয়াৰ মুখা প্ৰদৰ্শিত হোৱাৰ লগতে নতুন দিল্লীৰ ভাৰতৰ গণতন্ত্ৰ দিৱসৰ পেৰেডতো প্ৰদৰ্শিত হৈছে। এই ভিডিঅ'টিৰ মাধ্যমেদি আপোনালোকক চামগুৰি সত্ৰৰ এটি থুলমূল আভাস দিলোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।